নমস্কাৰ, মই সুলোচনা আপোনালোকক মোৰ চেনেলত স্বাগতম জনালোঁ। আজি মই ফ্লিপকাৰ্টৰ পৰা অনা তিনিটা বস্তু আনবক্সিং কৰিম। মই তিনিটা বস্তু অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। এতিয়া চাওঁ, মই প্ৰথমটো বস্তু হ'ল মই মেখেলা চাদৰ এযোৰ অৰ্ডাৰ কৰিছিলোঁ আৰু এইযোৰ হ'ল মেখেলা চাদৰযোৰ উকা মিক্স পাটৰ মেখেলা চাদৰ। আৰু কালাৰটো চাওক না, কি ধুনীয়া কালাৰ আহিছে। কাপোৰটো ইমান ভাল লাগিছে, কাপোৰটো দেখি বহুত ভাল কাপোৰ দিছে দেই ফ্লিপকাৰ্টে এইবাৰ। এইযোৰ কাপোৰো সেই মিছৰ দৰেই, কিন্তু ফ্লিপকাৰ্টত অলপমান দামটো বেছি লয়। আৰু চাওক, আপোনালোকে নিজে চাওক, ইমান ধুনীয়া কাপোৰযোৰ দেখি বৰ ভাল লাগিল দেই। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকক কেনেকুৱা লাগিছে। মই কিন্তু বহুতেই আৰু ভাল লাগিছে কাপোৰযোৰৰ ডিজাইন মই নেক্সট ভিডিঅ'ত আপলোড কৰিম। আপোনালোকে চাব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে। এতিয়া আনটো হ'ল মোৰ কটনৰ ফ্লাৱাৰ লেছ। আৰু এতিয়া চাওঁ এইটো কেনেকুৱা আহিছে। কটনৰ ফ্লাৱাৰ লেছকেইটাও ধুনীয়াই আহিছে। চাওক, ধুনীয়াই আহিছে কটনৰ ফ্লাৱাৰ লেছকেইটাও। ফুলকেইটা বৰ ডাঙৰ ডাঙৰ, ফটোত যেনেকুৱা দেখিছিলোঁ ঠিক সেই টাইপৰে আহিছে আৰু ভাল লাগিছে বস্তুটো। ফ্লাৱাৰকেইটা যি ধৰণে দেখুৱাইছিল সেই ধৰণৰে চাওক, 3 ইঞ্চ আৰু 3 ইঞ্চ মোটামুটি ডাঙৰে আছে ফুলকেইটাও। আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই লেছটোত 4 মিটাৰতকৈ অলপ বেছি আছে, কিন্তু কিমানটা ফুল আছে সেইটো মই কাউণ্ট কৰা নাই। এতিয়া পিছত কৰিম কিমানটা ফুল আছে। আৰু এতিয়া 3rd নম্বৰটো হ'ল মোৰ এটা দুপট্টা। চাওঁ দুপট্টাটো কেনেকুৱা আহিছে। এইটোৱে হ'ল দুপট্টাটো, চাওকচোন কেনেকুৱা আহিছে। ভালেই আহিছে দুপট্টাটো। এতিয়া ভিতৰত খুলিলে গম পাম কেনেকুৱা আহিছে। ঠিকেই আহিছে, কাপোৰ দুপট্টাটাও ঠিকেই আহিছে, ধুনীয়া। আপোনালোকে যেতিয়া অৰ্ডাৰ কৰে দুপট্টাটো অলপমান ছাইডৰ পিনে চাই ল'ব, কাৰণ ছাইডত মই বহুত দুপট্টা অৰ্ডাৰ কৰিছিলোঁ। কেতিয়াবা ছাইডত অলপমান কাটি দিয়ে আৰু কাটি দি লেছটো লগাই থৈ দিয়ে। যেতিয়া মেখেলা চাদৰত লগাম নহয়, তেতিয়া আমাৰ ডিজাইনটো ভালকৈ নুঠিব। সেইকাৰণে চাই ল'ব। আৰু অনলাইন অৰ্ডাৰ কৰিলে সদায় বস্তুবিলাক ৰিটাৰ্ণ অপশ্যনটো ৰাখিব, কাৰণ বহুত সময়ত পিছত গম পোৱা যায় আৰু কাপোৰটো বেয়া থাকে, ভিতৰত বেয়া থাকে। চাই ল'ব সেইকাৰণে ভালকৈ। আৰু মোৰ অৰ্ডাৰকেইটা কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।